চলিব যৌন নিৰ্যাতনৰ এই পৈশাচিক ঘটনা ৰাজ্যত কোভিডৰ সংক্ৰমণৰ সময়ত বৃদ্ধি পোৱা দেখা গৈছে যৌন নিৰ্যাতনৰ ঘটনা শিৱসাগৰত এইবাৰ নামঘৰীয়াৰ যৌন নিৰ্যাতনৰ বলি হৈছে এগৰাকী বিধৱা মহিলা নামঘৰীয়াৰ জঘন্য কাণ্ড এইবাৰ নামঘৰীয়াই নিৰ্যাতন চলালে এগৰাকী মহিলাক বিধৱা মহিলাক যৌন নিৰ্যাতন চলালে লম্পট নামঘৰীয়াৰ দৰে ইমান পবিত্ৰ বৃত্তিত কলংক সানিলে সুশীল বৰা নামৰ এই লম্পটে ঘটনাৰ স্থান শিৱসাগৰ জিলাৰ নামটিত মহিলাগৰাকী অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছে বৰ্তমানৰ গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি একে গাঁৱৰে সুশীল বৰা নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল বিধৱা মহিলাগৰাকীক এজাখন মই প্ৰেগনেণ্ট বুলি দিছোঁ মোৰ এই সুশীল বৰাই মোক আঘোণৰ মোৰ নোৱা অসুবিধা হোৱা 7 দিন হওঁতে মোক হেৰি বেয়া ব্যৱহাৰ কৰে বুলি দিছোঁ ৰেপ কৰে বুলি তাৰপিছত মই গৰ্ভধাৰণ হ'ল বুলি দিছোঁ এতিয়া কি কৰিছে থানাই কিবা ব্যৱস্থা লৈছে নে তেওঁৰ ওপৰত থানাই মানে মই প্ৰেগনেণ্ট হয় নে নহয় মই পৰীক্ষা কৰিবলৈ কাকো নিবলৈ নাপালে ডাক্তৰ হ'লে মোৰ পইচাও নাই লম্পট সুশীল বৰাৰ বয়স 58 বছৰ মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিছিল লম্পট নামঘৰীয়াই জনোৱা অনুসৰি বিধৱা মহিলাগৰাকীয়ে জনোৱা অনুসৰি সুশীল বৰাৰ পত্নীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল ভুক্তভোগী মহিলাগৰাকীক কোনোবা এজনীয়ে ফোন কৰিলে ঘৈণীয়েকে মানে লাঠি এডাল লৈ মোক মাৰিছে নঙঠা কৰি পেলালে একেবাৰে মাৰি উপায়ন্তৰ হৈ মহিলাগৰাকীৰ কাষ চাপিছে নামটি আৰক্ষীৰ এতিয়া লম্পট নামঘৰীয়াৰ ওপৰত কেইবাটাও IPC ধাৰা লগোৱা হৈছে নামটি আৰক্ষীৰ ফালৰ পৰা ঘটনাৰ পাছত নামটিত তীব্ৰ চৰ্চা ধিক্কাৰ জনাইছে এই কাৰ্যক প্ৰকৃততে ভুল কাৰ সেয়া আৰক্ষীয়ে কৰা তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব